फ्रेंड्स, वेलकम बैक टू माय चैनल satechvlogs। আমি আজি গৈ আছো ফুৰিবলৈ গৰোইমাৰি আৰু তাতে গৈ ভাল লাগিব। আমি দুটাই গৈ আছো আছে আৰু আমি বেছি গৈ আছো আপোনাৰ বেগ এটা গাড়ী। গাইছ আমি মাথাভাৰীত উঠিছোঁ আৰু চাওক চাৰিওফালে বহুত ধুনীয়া লগা, কিন্তু তামাম ধূলি বালি আহি আছে আৰু ৰিক্সত মানে গাড়ীবিলাক চলাই আছোঁ আমি আৰু অলপ পিছত পাম। আৰু এইফালে চাব পাৰে এইফালে আছে ব্ৰহ্মপুত্ৰ নদী।
আহি পালোঁ আলিকাষ আৰু আলিকাষ আহি বহুত ভাল লাগিল নাৱত বহি আছোঁ আৰু ইফালে মানুহে মাছ মাৰি আছে আৰু বহুতো ভালো লাগি আছে ভাই কেনেকুৱা লাগিছে ভাই তুমি কি চাই আছা মাছ মাৰা চাই আছো একদম ভাল লাগি আছে মাছ উঠি আছে ন বহুত ভাল লাগি আছে আৰু নাও লৈ ফুৰিব ইচ্ছা আছে কিবা কৰিও এতিয়া ইচ্ছা আছে ৰ'দৰ কাৰণে ৰখি আছো চাওঁ ৰ'দটো অলপ কমি যাওঁ তাৰপিছত লাহে লাহে যাম আমি গোটেইখিনি চাবৰ কাৰণে তামাম ভাল লাগে কেমেৰা চেমেৰা লৈ আহিলোঁ ফটো চটো উঠিব লাগে মাজত যাই কিনে যিটো এটা লুকছ আহি যায় লুকছটো তামাম ভাল লাগে চাই কিনে সেইটো চাবৰ কাৰণে আমি যাম চ' গাইজ ফাইনেলি আহি পালোঁ এটা লোকেশ্যন পালোঁ বহুত ভাল লাগিছে স্কুলত আৰু এতিয়া আমি ইয়াতে ফটো শ্বুট কৰিম কেমেৰা চেমেৰা ওলাই আছোঁ আমি ওলাই আছে ফটো শ্বুট কৰিম আৰু ইফালে আছে চাল বাগান আৰু ভাল লাগিব ই তামাম পোজ দিয়ে নাগিন ডেন্স দিয়াচোন এটা দিয়া দিয়া নাগিন ডেন্স দিব লাগে আৰু আছে গাইজ ৰাস্তাৰ মাজত অলপ শ্বুট কৰিলোঁ আৰু চবৰে চাই আছে আপোনালোকে ইফালে ৰাস্তাৰ মাজত পূৰা গাড়ী আহি আছে তথাপিও মানে ৰিক্স লৈ কিনে ফটো তুলি আছোঁ আৰু ইফালে DSLR কেমেৰা ৰৈ আছে আৰু এইফালে আছোঁ আমি চাওক পোজটো চাওক